মোৰ নাম পূৰ্ণিমা দেৱী বৰ্মন আৰু মই আজি সকলো মহিলাকে সকলো যুৱতী মহিলাসকল সকলোকে মই ভোটদান কৰিবলৈ ভোটদানৰ যেটো শক্তি আমাৰ মহিলাসকলৰ যেটো ভোটদানৰ শক্তি নিজৰ নেতৃত্ব সাব্যস্ত কৰা বা নিজৰ শক্তি প্ৰয়োগ কৰা আহক আমি সকলোৱে এই ভোটদান শক্তিটো আমি প্ৰয়োগ কৰো আৰু ভোটাধিকাৰ সাব্যস্ত কৰি নিজৰ অস্তিত্বৰ বাবে যুঁজ দিওঁ আৰু আমাৰ দেশৰ লিংগ বৈষমতাৰ যেটো বা জেন্ডাৰ ইকুৱেলিটিৰ কাৰণেও আমি এক প্ৰকাৰে আমি যাতে বৰঙনি আগবঢ়াওঁ আৰু নিজৰ দেশৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে কাম কৰো মই এটা কথা ক'ব বিচাৰিম যোৱা বছৰ ইলেকশ্যনত মই লণ্ডনৰ পৰা আহি আছিলো আৰু মই এনেকে আহিছো মানে এনেকে মই গুটেখিনি মই প্ল্যানিং কৰিছো যাতে মই ইলেকশ্যনৰ দিনাখন আহিব পাৰো মোৰ অসুবিধা আছিল কিন্তু মই তথাপি আহিছো আৰু এতিয়াও মনত আছে দিনাখন মোৰ ইমান জ্বৰ আছিল কিন্তু জ্বৰ বেমাৰ সকলো পাহৰি ভাগৰ যুগৰ সকলো পাহৰি ভোটদান কৰিবলৈ গৈছো আৰু ভোটদান কৰি পেলাই মই এটা পৰম শান্তি লাভ কৰিছো আৰু এনেকুৱা লাগিছে মই দেশৰ কাৰণে কিবা এটা কৰিব পাৰিছো আহক আমি সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰো আৰু নিজৰ অস্তিত্বও সাব্যস্ত কৰো ধন্যবাদ